জীৱনটো এটা সৰল অংকৰ দৰে নহয়নে পাহিবা? য'ত দুখবোৰ যোগ হয়, সুখবোৰ বিয়োগ হয়, হাঁহিবোৰ পূৰণ হয়, বেদনাবোৰ হৰণ হয়, বাকী থাকে মাত্ৰ আশা, যি কেতিয়াও শেষ নহয়। জীৱনটো এটা সৰল অংকৰ দৰে নহয়নে পাহিবা? য'ত দুখবোৰ যোগ হয়, সুখবোৰ বিয়োগ হয়, হাঁহিবোৰ পূৰণ হয়, বেদনাবোৰ হৰণ হয়, বাকী থাকে মাত্ৰ আশা, যি কেতিয়াও শেষ নহয়। জীৱনটো এটা সৰল অংকৰ দৰে নহয়নে পাহিবা? য'ত দুখবোৰ যোগ হয়, সুখবোৰ বিয়োগ হয়, হাঁহিবোৰ পূৰণ হয়, বেদনাবোৰ হৰণ হয়, বাকী থাকে মাত্ৰ আশা, যি কেতিয়াও শেষ নহয়। জীৱনটো এটা সৰল অংকৰ দৰে নহয়নে পাহিবা? য'ত দুখবোৰ যোগ হয়, সুখবোৰ বিয়োগ হয়, হাঁহিবোৰ পূৰণ হয়, বেদনাবোৰ হৰণ হয়, বাকী থাকে মাত্ৰ আশা, যি কেতিয়াও শেষ নহয়। জীৱনটো এটা সৰল অংকৰ দৰে নহয়নে পাহিবা?